Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। সো আজি ভিডিওটি হ'ব ভ্লগ ভিডিও, মানে মোৰ এক্সাম আহি আছে, মোৰ 14-15ত মোৰ এক্সাম হয়। সো মই এক্সামৰ কাৰণে কিবা কিবি প্ৰিপেয়াৰ কৰি আছো। মই কি কেনেদৰে কি পঢ়ি আছো মই সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, মানে মই দেখাম। একচুৱেলি আজি মই ভাবিলোঁ, মানে মই আজি ৰুমত নপঢ়োঁ, মোৰ ক্লাছমেট এজনীৰ ৰুমলৈকে যাম। তাই ৰুমত থাকে, তাই ৰুমত যাম, গৈ আমি দুয়োটাই ডিক্টেশ্যন প্ৰেক্টিছ কৰিম। ষ্টেনোগ্ৰাফিত মেইন বস্তুটোৱে হৈছে ডিক্টেশ্যন, আৰু ডিক্টেশ্যন অকলে প্ৰেক্টিছ কৰা নহয়, 2-3জনী মানুহ লাগে। চ' আমি দুয়োৱে একেলগে প্ৰেক্টিছ কৰিম, তাইৰো প্ৰেক্টিছ হ'ব, মোৰো প্ৰেক্টিছ হ'ব। চ' মই ভাবিলোঁ বাহিৰত যাই আছোঁ যেতিয়া এটা ভ্লগে বনাই দিওঁ ন, এটা ভিডিঅ' হৈ যাব, আপোনালোকে চাই ভাল পাব যোনে চাই। এণ্ড আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে দেন এতিয়াই যাওঁকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু মই বহুতকেইটাক ন'টিচ কৰি আছোঁ দেই, আপোনালোকে কিন্তু মোৰ ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, এনেকৈ নাপায় নহয়। মই ইমান কষ্ট কৰি ভিডিঅ' কৰোঁ, ভিডিঅ'টো চাই যিহেতু এটা ছাবস্ক্ৰাইবো কৰি দিয়ক। এনে কৈছোঁ ভাল লাগিলে নিজে ছাবস্ক্ৰাইব কৰিব, আৰু নকৰিলেতো জোৰ কৰিব নোৱাৰোঁ। চ' এতিয়া মই তাইৰ ৰুমত যাম। মইতো একদম ৰেডি চেডি হৈ বহি আছোঁ। একচুৱেলি মই কিয় যোৱা নাই, কাৰণ মই তাইক মেছেজ কৰিছোঁ, উঠিছেনে, তাই মোক এতিয়াও ৰিপ্লাই দিয়া নাই, মানে তাই উঠা নাই, সেইকাৰণে মই এনেকৈ বহি আছোঁ। এতিয়া যাওঁ আৰু লাহে 9টামান বাজিলে, এতিয়া যাওঁ, যাই প্ৰেক্টিছ কৰি আহোঁ। চ' আহক আপোনালোকেও চাই থাকক। মই ৰুমৰ পৰা ওলালোঁ, বতৰটো মানে ইমান অসভ্য বতৰ না, ৰুমত থাকোঁতে ইমান ঠাণ্ডা দিলে, চুৱেটাৰ পিন্ধি আহিছোঁ একদম। এতিয়া আহি ৰাস্তা পালোঁ, এতিয়া ৰ'দ দিছে। মই মাস্ক পিন্ধা নাই, অমিক্ৰণ আহি আছে বোলে, মাস্কটো পিন্ধিয়ে লওঁ দে। মৰবা ইচ্ছা নাই দে কাৰো, মোৰতো আৰু বিশেষকৈ নাই। ইমান দূৰত ৰুম লৈছে তাই, মই যদি ঘৰৰ ফালে বুলি থাকিলোঁ হয় ন, মই ইমান টাইম যাই ঘৰ পালোঁ হয়, সৰু বেটা পালোঁ হয় মই ইমান টাইম। আহি আছোঁ, পাই নাই। আছে একদম ওপৰৰ ৰুমত আছে। যাই পাওঁতে মই এইখিনি আছে, মই হৈ যাম কালিতো একদম। কৈছিলোঁ না মই তাই উঠা নাই বুলি, এই চাওঁচ ইতাহে গা ধুব আহিছে। জানোৱে মই ইমান এলেহুৱা বুলি, মই আগৰ পৰাই জানো। নপঢ়া পঢ়িম ৰ'বা, কেতিয়া 10-11টা পৰা পঢ়িম না? পঢ়িম মই কেইটাত আহিম বুলি কৈছিলোঁ। পঢ়িবৰ কাৰণে 9টা বজাত আহে, পঢ়িমতো। প্ৰেক্টিছ কৰোঁ, চাহ খাওঁ তাৰপিছত 12টা বাজিব। মই কিন্তু 1টা বজাত যাম। নালকে ভাত খাই যাবা, ভাত খাই মই যাবা। আণ্টিক কৈ আহিছোঁ কি নাখাওঁ ভাত বুলি। কিয় কৈছা? মই তোমাক কৈ পাইছিলোঁ না। কি পঢ়িব Why be the most of bang bang? Ekdal thong ko. Ekdal thong. Ekdal lo. Ano sa kasi kadilo to ninte ko bango susu sa. Hey, paano na dito? Check pali ba dere? Wala mo hindi ko dito. Mas na ba sa ko? Training. Ako. Ekdal ka sama ko. Bali. Kita mana cakap? Kita mana cakap? Aduh, ini sih nama saya.
এই আমাৰ মেকআপ আৰ্টিষ্টে কৰা মেকআপ একদম প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট অ' ক'ত গ'লা অ' মেকআপ আৰ্টিষ্ট পঢ়া পাতি বাদ দিওঁ এইবিলাক কৰি আছোঁ এতিয়া মানে দুটামান ৰিলছ বনাই লওঁ এই চান্সতে মেকআপ কৰিলোৱে যেতিয়া প্ৰেক্টিচ কৰা হ'ল আৰু বেয়া প্ৰেক্টিচ কৰিলোঁ বহুত ভাল লাগিল কৰি দেখছে চবে ন কিমান প্ৰেক্টিচ কৰিলোঁ আৰু এতিয়া ভাস্বতীক থ'ব ৰাস্তা হাৰাওঁ যে আহোঁতে ৰাস্তা হাৰাইছিলোঁ উপায় নাই নাজানে ছোৱালীজনী একো এনেও দেউতাৰ বজাৰো কৰিব লগা আছে নাই এনে কৈছোঁ এতিয়া আমি তাইক থ'ব গৈছোঁ তাই আমাক নিব আৰু থ'ব আহিব আমি সেয়া কৰি থাকিব নতুন নতুন মাছ অঁ কিন্তু ফেঞ্চি বুট মিলে লৈছা বে টপ আৰু মাছ জিন্সটো ব্লেক ন মিলি গৈছে দে মই ৰুম আহিলোঁ আৰু হাত মুখ ধুই ল'লোঁ এতিয়াতো এদিনত নপঢ়োঁ আৰু কাৰণ মোৰ ইমান পঢ়াকো নহয় ৰাতি পঢ়িম অলপ কিন্তু সেইখিনি শ্বুট নকৰোঁ চাগে আৰু কাৰণ আপোনালোকেও মানে ইমান দেখিবলৈ ভাল নাপায় চাগে ন মই নিজে ভাবি লৈছোঁ দেই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদিহে ভাল লাগিছে লাইক কৰি দিব ধুনীয়াকৈ